Hey guys, welcome to my channel. Guys, অসমীয়া ইউটিউব জগত লগতে সোশ্যাল মিডিয়া জগতৰ কেইবাটাও আপডেট আছে আমাৰ হাতত গোটেইখিনি জানিম আমি এইটো ভিডিঅ'ত কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগ মুহূৰ্তত এটাই অনুৰোধ যদি প্ৰথমবাৰ আমাৰ চেনেল ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ফৰ সাপোৰ্ট আইছো খবৰৰ মাজলে অসমীয়া চলচ্চিত্ৰ জগতৰ মহময়ী অভিনেত্ৰী তথা ইউটিউবাৰ বৰাশা ৰাণী বিষয়ে সেকেন্ড মেৰেজ এনিভাৰ্সাৰী উপলক্ষে বৰাপানী ফুৰিবলৈ গৈছিল আৰু তাত গৈ থকা অৱস্থাত হঠাৎ স্বামী ভাস্কৰ বৰুৱা সুধিলে যে দুবছৰীয়া বৈবাহিক জীৱনৰ অনুভৱ কেনেকুৱা আৰু তেতিয়া ভাস্কৰ বৰুৱাই নিজৰ মিছিকে আহিৰে এনেদৰে উত্তৰটো দিলে আৰু সম্পূৰ্ণ ভিডিঅ' লিংক ইন দ্য ডেছক্ৰিপশ্যন। ভাস্কৰ বৰুৱাই গাড়ী চলাই আছে, কেনেকুৱা লাগিলে কোৱাচোন এই দুবছৰ সংসাৰ কৰি মোৰ লগত? বহুত বঢ়িয়া লাগিলে জানা। তোমাৰ কেনেকুৱা লাগিলে এইটো কোৱা মোক, কিমান তুমি সহ্য কৰিলা? নাই, খুব ভাল লাগিলে, পাৰ্টনাৰ পাই গ'লো ফুৰিবলৈ নিজৰ দুখ সুখৰ কথা পাতিবলৈ, জীৱন সংগী কম্পেনিয়ন। চ' তোমাৰ কেনেকুৱা লাইফ পাৰ্টনাৰক লৈ? এনি কমপ্লেইনছ? No complaints. No complaints. No, লাইফ পাৰ্টনাৰক লৈ কেতিয়া কমপ্লেইন থাকিবই নোৱাৰে। No, never. বাৰু ডিপ্ল'মেটিক উত্তৰটো আমি শুনিলোঁ ভাস্কৰ বৰুৱাৰ, ভাল লাগিলে। ওকে, নেক্সট আপডেট জনপ্ৰিয় ইউটিউবাৰ লগতে অভিনেত্ৰী পাখি ৰাজবংশীয়ে জানিবলৈ দিলে ইউটিউবত সফল হোৱাৰ আৰু ব্যক্তিজনৰ নাম স্পষ্টভাৱে উল্লেখ কৰিলে আৰু লগতে জানিবলৈ দিলে টিকটক কভাৰ ছং আৰু এতিয়া অফিচিয়েল ছঙত অভিনয় কৰাৰ সুবিধা পোৱাৰ আগত তেখেতে যথেষ্ট বাধাৰ সন্মুখীন হ'বলগীয়া হৈছিলে। গোটেইখিনি জনালে সৰু ক্লিপ এটা আমি ইয়াৰে চাই ল'ম, সম্পূৰ্ণ ভিডিঅ' লিংক ইন দ্য ডেছক্ৰিপশ্যন। প্ৰথমতে আছিলোঁ মই টিকটকত, আপোনালোকে প্ৰায় যোনে মোক চাইছে চাগে গম পাইছে। টিকটকটো বন্ধ হৈ যোৱাৰ পিছত আৰু বেয়া লাগে আৰু যিহেতু ভিডিঅ' চিডিঅ' বনাই থাকিব। তাৰপিছত আহিলোঁ ইউটিউবত প্ৰথম আহোঁতে তেনেকৈ মই একো নাজানো আৰু ডান্সটো একেবাৰে কৰিব নাজানিছিলোঁ, মানে প্ৰায় গা ভাঙিবই নাজানো। তাৰপিছত শিকি কৰি আহি কভাৰ ভিডিঅ' বনাইছিলোঁ। কভাৰ ভিডিঅ' পাই প্ৰায় মোক বহুতেই ভাল পাই আহি পেলাই এতিয়া তাৰপিছত ব্লগত ভৰি দিলোঁ। মানে বেলেগে কৰিলে নাপাওঁ মই, হয়নে? ভৰি দিয়া মানে জীৱনৰ প্ৰথমটো কাম দেখাম। মানে ইউটিউবৰ প্ৰথম চেনেল খোলা পিছত মানে চানুৱে খুলিছিলে হা চেনেলটো। তাৰপিছত মই শিকিলোঁ, তাৰপৰা শিকাৰ পিছত প্ৰথমটো মানে সি চানুৱে কৰিছিলে ভিডিঅ' চিডিঅ'। এইটো আছিলে প্ৰথম ভিডিঅ'টো, মানে ইউটিউবত অহা ওচৰৰ পৰা দেখালে বেছি ভাল পাব ৰাইজে। এইটো আছিলে জীৱনত প্ৰথমটো ভিডিঅ' ইউটিউবত আপলোড কৰিছিলোঁ, যেতিয়া এইটো ভিডিঅ' আৰু কভাৰ ভিডিঅ' আছিলে আৰু একদম খুব ধুনীয়া প্ৰথমতে ব্লগ আপলোড কৰিছিলোঁ, কণ্ঠৰ এটা গান মানে মই কভাৰ কৰিছিলোঁ। কভাৰ ভিডিঅ' কৰি থাকিলে আকৌ পাৰ্মিশ্যন ল'ব লাগে এক্সট্ৰাকৈ, আকৌ কোনোবাই কপিৰাইট ষ্ট্ৰাইক মাৰে বুলি চেনেলটো ডিলিট হৈ যায় বুলি সেইটো ভয়ো থাকে। সেইটো কাৰণে ভাবিলোঁ যে আমি ডাইৰেক্ট ব্লগ বনাওঁ, ডেইলি ব্লগ বুলি নাছিলে, মানে সপ্তাহত ব্লগ এটা দিম। তাৰপিছত এসপ্তাহত এটা ব্লগ যায়। তাৰপিছত মনোজ দাক লগ পালোঁ। মনোজ দাই মাতি পঠালে জোনাইলৈ যোৱাৰ পিছত মানে কেছটো নগ'ল। মনোজ দাই তেতিয়া ডেইলি ব্লগ দিয়ে, মানে পূৰা ফালি থাকে মনোজ দাই। তাৰপিছত মনোজ দাই মাতি পঠালে, মনোজ দাই তাৰপিছত ক'লে যে তোমালোকেও ডেইলি ব্লগ দিয়া মানে যিমান দিন আমাৰ ঘৰত থাকা। মই ভাবিছোঁ ডেইলি ব্লগ দিলে কেনেকুৱা হ'ব, মানে বুজিয়ে নাপাওঁ কেনেকৈ ডেইলি ব্লগ দিয়ে। আজি শ্বুট কৰি পেলাই ৰাতিলৈ এডিট কৰি মানে নেক্সট ডে আপলোড কৰিব লগা হয়। মানে মনোজ দাই ডেইলি ব্লগ দিবলৈ শিকালে মানে আমাক, মানে মেইন গুৰু ইউটিউবৰ মনোজ দা। মনোজ দাই ডেইলি ব্লগ দিবলৈ শিকালে, শিকাই এতিয়ালৈকে মানে সেই ডেইলি ব্লগ দি আছোঁ। আৰু কভাৰ ভিডিঅ' আমাৰ চেনেলত চেক কৰিলে পাব, আপোনালোকে কভাৰ ভিডিঅ' এটাও নাপায়। কাৰণ কভাৰ ভিডিঅ'বিলাকত কপিৰাইট ক্লেইম ষ্ট্ৰাইক এটাৰ কাৰণে এটাই ভয় থাকে, চেনেলটো মানে ডিলিট হৈ যায় বুলি ভয় থাকে। সেইটো কাৰণে গোটেই কভাৰ ভিডিঅ' চেনেলটোৰ পৰা ডিলিট কৰি দিলোঁ আমি, সেইটোৱে মেইন কথা। নেক্সট আপডেট, মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত লিক হোৱা কেন্দ্ৰ কৰি সমগ্ৰ অসমতে প্ৰতিবাদমুখ পৰিৱেশৰ সৃষ্টি হোৱা দেখা গৈছে। আনহাতে প্ৰশ্ন কাকত ফাদি লোৱা সন্দৰ্ভত এতিয়ালৈকে প্ৰায় 20 জনতকৈ অধিক লোকক আটক কৰা বুলি টুইট কৰিছে আৰক্ষী অঞ্চলক প্ৰধান জিপি সিঙে। আৰু এই ক্ষেত্ৰত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী যুৱ প্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গে তেখেতৰ বহুমূলীয়া মন্তব্যত কি ক'লে আমি চাই লোৱা হওক। সেইটো নাজানো দেই, সেইটো ভিতৰুৱা কথা। এইটো যদি পেপাৰ জ্বলাইছে সেইটো ভুল কথা, পেপাৰ জ্বলাব নালাগে। আৰু এইবাৰ শুনিছোঁ মেট্ৰিক নাথাকিব বোলে, অকল হায়াৰ ছেকেণ্ডেৰী থাকিব। সেইটোও বেয়া নহয়, সেইটো বেয়া কথা নহয়। কাৰণ মেট্ৰিকটো এনেই টেনশ্যন এটা দিয়ে ল'ৰা ছোৱালীক। একেবাৰে হায়াৰ ছেকেণ্ডেৰী দিয়ক ভালকৈ, 4 বছৰ বঢ়িয়াকৈ দিয়ক, একো নাই। আনহাতে জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ কি কয় শীৰ্ষক গীতটি বৰ্তমান সময়ত ট্ৰেণ্ডত থকা দেখা গৈছে আৰু ৰাইজেও যথেষ্ট পৰিমাণে গানটোক সঁহাৰি দিয়া দেখা গৈছে। আৰু এতিয়ালৈকে গানটোৱে প্ৰায় 1 মিলিয়ন ভিউজ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। অসমীয়া গান এটা 4 দিনৰ ভিতৰত 1 মিলিয়ন ভিউজ অতিক্ৰম কৰাটো এটা বহুত ডাঙৰ এটা এচিভমেণ্ট বুলি ক'ব লাগিব। আৰু লগতে গানটোত পাখি ৰাজবংশী, লগতে বেহাৰবাৰী আউটপোষ্টৰ মোহন, বিউটি বাইলুং আদিৰ দৰে অভিনেতা অভিনেত্ৰীসকলেও অভিনয় কৰা দেখা গৈছে।